নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। চাওঁতে চাওঁতে 2020 বৰ্ষটো যাবৰে হ'ল। কিছুমানে কয় 2020 বৰ্ষটো অভিশপ্ত এটা বৰ্ষ। ময়ো নুই কৰিব নোৱাৰোঁ। তথাপিতো আগতীয়াকৈ আপোনালোক সকলোকে আহিবলগীয়া ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰি থৈছোঁ। আৰু আজি মই গোলাঘাট জিলাত অৱস্থিত অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু পুৰণি সাপ্তাহিক বজাৰ যিখন, সেই বজাৰখন আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো গম পাইছেই মই কি কথা ক'বলৈ আহিছোঁ। বজাৰখন হৈছে দক্ষিণ হাংগাৰা বজাৰ, অসমৰ অতি পুৰণি আৰু সৰ্ববৃহৎ বজাৰ। তো আহক আপোনালোকক বজাৰখনৰ কিছু দৃশ্য দেখুৱাওঁ। বজাৰখন যোৰহাটৰ পৰা পশ্চিমে 25 কিলোমিটাৰ আৰু গোলাঘাটৰ পৰা প্ৰায় 15 কিলোমিটাৰ পূবলৈ যোৰহাট গোলাঘাট সংযোগী যিটো কমাৰবন্ধা ৰাস্তা, সেই ৰাস্তাটোৰ কাষতে আছে। বজাৰখন আমি পালোহি। এইখনেই বজাৰখন এই মূৰৰ পৰা আৰম্ভ হৈছে। এইটো ৰাস্তা ভিতৰলৈ আছে যথেষ্ট। বাইকখন আমি আগত ৰাখি লওঁ। বাইকখন ৰাখি ল'লোঁ। এতিয়া ৰাখি পেলাই নি আপোনালোকক বজাৰখন দেখুৱাম। যথেষ্ট ডাঙৰ বজাৰ। প্ৰথমে ইমূৰৰ পৰা আৰম্ভ কৰি লওঁ, তাৰপিছতে গোটেই ভিতৰলৈ সোমাই যাম আৰু। দেখুন 10 টাকা চানা খাবো লিখে এয়া হৈছে মণিহাৰী দোকান। তাৰপিছতে এইফালে আছে কাপোৰৰ দোকান, কাপোৰৰ বজাৰ যিখন, সেইখন দেখোন। হৈছে কাপোৰৰ বজাৰ। দুই পাৰে আছে দোকান। এইফালে কাপোৰৰ দোকান বজাৰখন আছে, অকণমান ডাঙৰকৈ আছে যথেষ্ট। এইফালে কাপোৰ আছে, তাৰপৰা এইফালে যাম। এইফালে আছে আপোনাৰ পাচলি বজাৰ আছে, তাৰপিছত এইফালে আকৌ মাছ মাংসৰ দোকান আছে। মই যোনফালে গৈ আছোঁ এইফালে আছে পাচলি বজাৰখন। বেলিটো ইফালে আছে কাৰণে অকণমান মানে ভিডিঅ'টো তোলাত অকণমান হেৰি হৈছে, দিগদাৰ হৈছে। গতিকে মই ইফালৰ পৰা অলপ ভিডিঅ'টো দেখুৱাম আপোনালোকক।
ভিডিঅ'টো ইফালৰ পৰা আৰম্ভ কৰিম। ললা নাই পাচলি? এখন পাচলি বজাৰ বহুত দূৰলৈ আছে, এইফালে আৰু 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 আছে মানে যাবলৈ। চ' সেইফালে বহুত মানুহ আছে, নাযাওঁগৈ, বহুত দীঘল পাচলি বজাৰখন। চ' এইফালে যাম এতিয়া, মাছ মাংস বজাৰখন দেখুৱাম, তাৰপিছত আপোনাৰ তামোল পাণৰ বজাৰ দেখুৱাম। এইখিনি দেখুৱাই পেলাই নি সামৰণি মাৰি দিম আৰু। পাচলি বজাৰ যথেষ্ট ডাঙৰ। চ' এইখন হৈছে আপোনাৰ চেণ্ডেলৰ দোকান।